Dear students, welcome you all to Adam Info. Today in this video, we are going to discuss the lesson on 1, Hobbies from class 7, Sunbeam English Reader 2, and I hope you will enjoy it. Momo Satto Sati Hokol, তোমালোক সকলোকে আরএমটি ইনফোলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত আমি ক্লাস 7 ৰ সানডেম ইংলিশ ৰিডাৰ 2 ৰ লেসন নং 1 হবিজ শীৰ্ষক পাঠটি তোমালোকৰ সৈতে অসমীয়াত আলোচনা কৰিম আশা কৰো তোমালোকে ভাল পাবা গতিকে বলা বেছি পলম নকৰি আজি সেই পাঠটিৰ মাজলৈ আগবাঢ়ো এতিয়া আমি আজি আলোচনা কৰিবলগীয়া লেসনটো হৈছে লেসন নং 1 হবিজ হবিজ শব্দটোৰ অৰ্থ হৈছে শখ বা ৰাপ মানে এটা কি আছে চাও আমি বক্সৰ ভিতৰত থকা কথাখিনি চোৱাচোন what do you do in your free time তোমাৰ আজৰি সময়ত তুমি কি কৰা if you have a lot of free time যদি তোমাৰ বহুত আজৰি সময় আছে having nothing to do যদি কৰিবলগীয়া একো নাথাকে life will be boring জীৱনটো কি হৈ যাব boring মানে আমনিদায়ক এখিনতে মই কথা এটা কইলম পাঠটিত থকা কিছুমান তোমালোকৰ টান যেন লগা শব্দবিলাকৰ অৰ্থবিলাক মই কাখতে দি দিছো তোমালোকে লিখি লবা আৰু কি হয় মানে পাঠটো পঢ়াই যাওঁতে মাজতে যদি মই ওয়াৰ্ড মিনিং বিলাক হুকিয়াকে আলোচনা কৰিবলৈ যাওঁ তেতিয়া ভিডিঅ'টি মানে তেতিয়া বেছি দীঘল হৈ যাব পাৰে সেই কথাটোলৈ মন কৰি পেলাই মই কাখতে ওয়াৰ্ড মিনিং বিলাক দিছো তোমালোকে লিখি লবা A happy person is usually as busy as a bee এজন সুখী ব্যক্তি কি হয় বুলি কৈছে is usually সাধাৰণতে as busy as bee মৌমাখিৰ দৰে ব্যস্ত থাকে মৌমাখিৰ দৰে ব্যস্ত such persons have a hobby তেনেকুৱা বিলাক ব্যক্তিৰ একোটা কি থাকে হবি থাকে look at the pictures below তলত দিয়া ছবিবিলাক চোৱাচোন working with your friend তোমাৰ বন্ধুৰ সৈতে এটা কাম কৰিব দিছে কি কৰিব দিছে write down in the boxes of the hobbies shown in the pictures তলত দিয়া ছবিবিলাক চাই তেওঁলোকৰ হবিবিলাক কি তোমালোকে কি কৰিব লাগে সেই বক্সবিলাকত লিখিব দিছে তোমাৰ ফ্ৰেণ্ডৰ সৈতে সেইখিনি কাম তোমাক কৰিব দিছে এতিয়া চোৱাচোন এইবিলাক দেখিছানে এই ছবিবিলাক চাই পেলাই তুমি কি কৰিব লাগে কাৰ হবি কি সাপোজ এই ছোৱালীজনী হনে তেওঁ কেমেৰাটো লৈ কি কৰিছে ফটো মাৰিছে গতিকে তেওঁ হবি কি তুমি এই বক্সত লিখিব লাগে তেওঁ হবি হৈছে কি ফটোগ্ৰাফি কৰা ফটোগ্ৰাফি আমি লিখিলো তাৰ পিছতে এই যে ছোৱালীজনী দেখিছানে এই ছোৱালীজনীৰ হবি কি তেওঁ ষ্টাম্প কালেকচন কৰাটো তেওঁ এটা হবি ষ্টাম্প বিলাক দেখিছানে যে ডাক টিকট সংগ্ৰহ কৰি পেলাই লগাই আছে তাৰ পিছতে চোৱা তেওঁ খেলিছে গতিকে প্লেইং খেলাটো হৈছে তেওঁ এটা হবি তাৰ পিছত এই ল'ৰাজনে কি কৰিছে চোৱাচোন ৰং কৰিছে হয়নে গতিকে পেইন্টিং কৰিছে ৰং কৰাটো তেওঁ এটা হবি তাৰ পিছতে এই ল'ৰাজনে কি কৰিছে পঢ়ি আছে এই ল'ৰাজনে পঢ়ি আছে গতিকে পঢ়াটো তেওঁ এটা হবি ৰিডিং এইজনাকো কি কৰিছে দেখিছানে এই পৰ্বত বগোৱাদৰ দুসাহসিক কাৰণৰ কামবিলাক কৰিলে যাক আমি পাহাৰ পৰ্বত ইত্যাদি বগোৱা কাৰ্য এটো ট্ৰেকিং বুলি কয় বাকিখিনি অংশ লৈ চোৱাচোন এতিয়া কি কৈছে চোৱা now read more about hobbies and why it is good to have a hobby তোমাক কৈছে যে হবিৰ বিষয়ে এই লেসনটো যেখিনি দিয়া আছে গতিকে এখিনি তুমি পঢ়া আৰু কি কৈছে why it is good to have a hobby হবি এটা থকাটো কিয় ভাল সেই বিষয়ে তুমি ইয়াতে পঢ়া ইয়াত দিছে তোমাৰ এতিয়া চোৱাচোন কি আছে we all love to occupy ourselves with different activities in our free time আমি আমাৰ আজৰি সময়খিনিত আমি নিজকে বিভিন্ন কামত ব্যস্ত কৰি ৰাখি ভাল পাওঁ হয়নে we love to play different types of game আমি বিভিন্ন ধৰণৰ খেলা ধুলা কৰি ভাল পাওঁ we love to sing and dance আমি গান গাই ভাল পাওঁ আৰু নাচি ভাল পাওঁ draw and paint আমি ছবি আঁকি বা ৰং কৰি ভাল পাওঁ read books and travel কিতাপ পঢ়ি ভাল পাওঁ আৰু কি কৰি ভাল পাওঁ ভ্ৰমণ কৰি ভাল পাওঁ these activities give us pleasure এই কামবিলাকে আমাৰ মনত কি দিয়ে আমাক আনন্দ দিয়ে প্লেজার মানে হৈছে আনন্দ as people say মানুহে কোৱাৰ দৰে all work and no play can make our life dull আমাৰ জীৱনটো যদি অকল কামেই থাকে আমি যদি কামেই কৰি থাকো and no play আৰু যদি তাৰ মাজত খেলা ধুলা নাথাকে can make our life dull আমাৰ জীৱনটো কি কৰি তুলিব পাৰে নিস্তেজ কৰি তুলিব পাৰে হয়নে there should be a combination of work and play that makes our life happy আমাৰ জীৱনত কি থাকিব লাগে কাম আৰু খেলা ধুলাৰ এটা সংযোজন থাকিব লাগে হয়নে খেলা ধুলা আৰু কামৰ এটা সংযোজন থাকিব লাগে যেটো নেকি কি কৰে আমাৰ জীৱনটোক
সুখী কৰি তুলিব পাৰে সুখী কৰি তোলে এক্টিভিটিজ হুইচ গিভ আছ ফান এণ্ড জয় আৰ হবিজ যিবিলাক ক্ৰিয়াকলাপে যিবিলাক কামে আমাক কি দিয়ে আমোদ দিয়ে ফান মানে হৈছে আমোদ হয়নে আমোদ দিয়ে আৰু আনন্দ দিয়ে জয় যিবিলাক কামে আমাৰ মনত আমোদ আৰু আনন্দ দিয়ে সেইবিলাকে হৈছে হবিজ চখ বা ৰাপ তাৰপিছত কি আছে দেয়াৰ আৰ মেনি কাইণ্ডছ অফ হবিজ বিভিন্ন ধৰণৰ হবিজ আছে some are indoor activities and some are outdoor activities তাৰ ভিতৰত কিছুমান হৈছে indoor activities মানে কি যিবিলাক আমি ঘৰৰ ভিতৰতে থাকি বা চাৰিবেৰৰ ভিতৰতে থাকি আমি কৰিব পাৰো হয়নে and some are outdoor activities আৰু আন কিছুমান হৈছে outdoor activities যিবোৰ বাহিৰত গৈ বা মুকলি ঠাইত গৈ কৰা হয় collecting stamps and coins stamp collection কৰা ডাক টিকট সংগ্ৰহ আৰু মুদ্ৰা সংগ্ৰহ listening to music and reading books are indoor activities listening to music গান শুনাটো and reading books আৰু কিতাপ পঢ়াটো হৈছে কি ইনডোৰ এক্টিভিটিজ এতিয়া কোনবিলাক ইনডোৰ এক্টিভিটিজৰ পৰে যিবিলাক নেকি আমি ঘৰতে থাকি কৰিব পাৰো বাকিবিলাক হৈছে কি ইনডোৰ এক্টিভিটিজ গাৰ্ডেনিং বাগিচাত ফুলোৱা বা তেনেকুৱা ধৰণৰ বাগিচাত কাম কৰাটো ট্ৰেভেলিং কৰা ভ্ৰমণ কৰা হয়নে সুইমিং কৰা হাতুৰা ট্ৰেকিং কৰা পাহাৰ পৰ্বত ইত্যাদি বগোৱা কাৰ্য এটোক ট্ৰেকিং বুলি কয় ফটোগ্ৰাফি ফটো লোৱা বাহিৰত গৈ পেলাই হেনে এইবিলাকক কি বুলি কোৱা হয় আউটডোৰ এক্টিভিটিজ ফটোগ্ৰাফি আৰু আউটডোৰ এক্টিভিটিজ এইবিলাকক আউটডোৰ এক্টিভিটিজ বুলি কয় প্লেইং এণ্ড পেইণ্টিং আৰু বোথ ইনডোৰ এণ্ড আউটডোৰ এক্টিভিটিজ খেলা ধূলা কৰাটো আৰু কি কৰাটো বুলি কৈছে পেইণ্টিং কৰাটো ৰং কৰাটো দুইটাই খেলা ধূলা কৰা আৰু ৰং কৰা দুইটাই কি বুলি কৈছে ইনডোৰ আৰু আউটডোৰ এক্টিভিটিজত পৰে অৰ্থাৎ খেলা ধূলা কেতিয়াবা আমি যদি বেডমিণ্টন খেলো আমি কি কৰোঁ আমি বেডমিণ্টনটো আমি ইনডোৰটো খেলিব পাৰোঁ আউটডোৰটো খেলিব পাৰোঁ হয়নে তেনেকৈ আমি কি পেইণ্টিং কৰাটো আমি ভিতৰতে থাকি পেলাই ঘৰৰ ভিতৰতো চাৰিবেৰৰ মাজত থাকিও আমি কৰিব পাৰোঁ বা বাহিৰত গৈ পেলাই আমি তেনেকৈ কি প্ৰাকৃতিক দৃশ্যৰ ক'ৰবাত গৈ ছবি আঁকিব পাৰোঁ গতিকে সেইকাৰণে এই প্লেয়িং আৰু পেইণ্টিং দুইটাকে ইনডোৰ আৰু আউটডোৰ এক্টিভিটিজ দুইটাতে ধৰা হয় Here are a few hobbies of some of our classmates. আমাৰ কিছুমান সহপাঠীৰ classmates মানে হৈছে সহপাঠী আমাৰ কিছুমান সহপাঠীৰ ইয়াতে কিছুমান হবি দিয়া হৈছে এতিয়া এই ছোৱালীজনীৰ নাম হৈছে নিতা চোৱা নিতা হয়নে নিতাৰ হবি কি আমি পঢ়ি চাওঁ আহা নিতাই কৈছে চোৱা I love to sing মই গান গাই ভাল পাওঁ singing is my hobby গান গোৱাটো হৈছে মোৰ এটা হবি I love singing বৰগীত মই বৰগীত গাই ভাল পাওঁ I also love listening to classical music মই শাস্ত্ৰীয় সংগীত শুনি ভাল পাওঁ Every morning প্ৰতিদিনা ৰাতিপুৱা I practice singing মই গান গোৱা অনুশীলন কৰোঁ প্ৰেক্টিছ কৰোঁ I like to take out my harmonium and play tunes on it মই কি কৰোঁ মই মোৰ হাৰমনিয়ামখন উলিয়াই লৈ আৰু বজাই ভাল পাওঁ সেই কথাটো কৈছে It gives me great joy এইটোৱে মোৰ মনত বিৰাট আনন্দ দিয়ে এতিয়া চোৱা এই ল'ৰাজনৰ নাম হৈছে ইৰফান গতিকে ইৰফানৰ হবি কি চাওঁ আহচোন I like to paint মই ৰং কৰি ভাল পাওঁ পেইণ্টিং ইজ মাই হবি ৰং কৰাটো হৈছে মোৰ হবি I use watercolor in my painting মই মোৰ পেইণ্টিঙত কি কালাৰ ব্যৱহাৰ কৰোঁ বুলি কৈছে ৱাটাৰ কালাৰ ব্যৱহাৰ কৰোঁ I always carry my art materials with me মই সদায় মোৰ লগত এই যে আৰ্ট মেটেৰিয়েলছ বিলাক মানে ছবি অঁকা বস্তুবিলাক মই লগত লৈ ফুৰোঁ while visiting different places বিভিন্ন ঠাই যেতিয়া মই ফুৰিবলৈ যাওঁ বা বিভিন্ন ঠাইলৈ যেতিয়া যাওঁ মই সেই যাওঁতে লগত মোৰ সেই আৰ্ট কৰা মেটেৰিয়েলছ বিলাক লগত লৈ যাওঁ I like to sit and paint landscapes মই বহি আৰু প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকি ভাল পাওঁ when I am lonely and bored মই যেতিয়া অকলশৰীয়া অনুভৱ কৰোঁ আৰু যেতিয়া আমনি লাগে I take out মই উলিয়াই লওঁ my paint box and brush মই পেইণ্টিঙৰ সেই বাকচটো উলিয়াই লওঁ আৰু ব্ৰাছ উলিয়াই লওঁ and keep myself busy আৰু মই মোৰ নিজকে ব্যস্ত কৰি ৰাখোঁ I keep my paintings carefully মই মোৰ ছবিবিলাক সযতনে ৰাখি থওঁ I have participated in different art competitions মই বিভিন্ন ছবি অঁকা প্ৰতিযোগিতাতো মই পাৰ্টিচিপেট মানে অংশগ্ৰহণ কৰা কথা কৈছে and own prizes আৰু পুৰস্কাৰ লাভ কৰিব সক্ষম হৈছো পুৰস্কাৰ লাভ কৰিছো তাৰ পিছৰখিনি চাওঁ হা এতিয়া চোৱা এয়া হৈছে ৰুনা এই ছোৱালীজনীৰ নাম ৰুনা দেখিছেনে তেওঁৰ হবি কি চাওঁ হা my favorite hobby is gardening মোৰ প্ৰিয় হবি হৈছে বাগিচাত ফুলোৱা বা বাগিচা পতা
At home, ঘৰত we have a kitchen garden. আমাৰ এখন কিটচেন গাৰ্ডেন আছে. In our backyard, ক'ত আছে? আমাৰ পিছফালে চোতালত. আমাৰ পিছফালে চোতালত, আমাৰ ঘৰত আমাৰ পিছফালে চোতালত এখন কিটচেন গাৰ্ডেন আছে. And a flower garden in front of the house. আৰু ঘৰৰ সন্মুখত, in front of মানে হৈছে সন্মুখত, আৰু ঘৰৰ সন্মুখ ভাগত এখন কি আছে? ফুলৰ বাগিচা আছে. We grow all kinds of vegetables in our garden. আমাৰ বাগিচাত আমি কি কৰোঁ বুলি কৈছে? We grow all kinds of vegetables. সকলো ধৰণৰ শাক-পাচলি আমি লগাওঁ. আমাৰ বাগিচাত আমি সকলো ধৰণৰ শাক-পাচলি লগাওঁ. I also collect a variety of flowers for our garden. আমাৰ বাগিচাৰ বাবে মই বিভিন্ন ধৰণৰ ফুল সংগ্ৰহ কৰোঁ. I like planting new plants. মই বিভিন্ন ধৰণৰ নতুন নতুন গছপুলি লগাই ভাল পাওঁ. And watering them. আৰু সেইবিলাকত পানী দি ভাল পাওঁ. Every morning, প্ৰতিদিনে ৰাতিপুৱাই I water the plants. মই গছপুলিবিলাকত পানী দিওঁ. And clean the beds. আৰু সেই জাগাখিনি চাফা কৰোঁ. ইয়াত বেডছ মানে বাগিচা বা ফুলনিৰ সেই ভেটিবিলাকৰ কথা কোৱা হৈছে. I also look after মানে কি? যত্ন লওঁ. I also look after the garden in our school. আমাৰ স্কুলৰ বাগিচাখনৰ মই কি লওঁ? যত্ন লওঁ. It gives me a sense of joy seeing the plants grow. গছপুলিবিলাক ডাঙৰ হোৱা দেখিলে মোৰ মনত কি লাগে? আনন্দ লাগে. এইটো মোৰ মনত আনন্দ দিয়ে. I feel fit and active working in the garden. বাগিচাত কাম কৰি মই নিজকে সুস্থ আৰু সক্ৰিয় অনুভৱ কৰোঁ. I am also learning. মই শিকিও আছোঁ. কি শিকিও আছোঁ? A lot, বহুতখিনি কথা. কিহৰ বিষয়ে? About different types of plants. বিভিন্ন ধৰণৰ উদ্ভিদৰ বিষয়ে, হয়নে? বিভিন্ন ধৰণৰ উদ্ভিদৰ বিষয়ে মই বহুখিনি কথা শিকিও আছোঁ. তাৰ পিছৰখিনি চোৱাচোন কি কৈছে? এয়া হৈছে শ্যাম. দেখিছে? এয়া হৈছে শ্যাম, হয়নে? এতিয়া শ্যামৰ হবি কি চোৱাচোন? I spend my free time. মই মোৰ আজৰি সময়খিনি কটাওঁ. স্পেণ্ড মানে খৰচ কৰা বা কটোৱাৰ কথা কৈছে. কেনেকৈ কটাওঁ? ৰিডিং, পঢ়ি. অৰ্থাৎ মই মোৰ আজৰি সময়খিনি মই পঢ়ি কটাওঁ. ৰিডিং ইজ মাই হবি. পঢ়াটো হৈছে মোৰ চখ. I read all kinds of books. সকলো ধৰণৰ কিতাপেই মই পঢ়োঁ. I enjoy reading story books. মই সাধু কথাৰ কিতাপ পঢ়ি ভাল পাওঁ. And biographies of great person. আৰু মহৎ লোকৰ আত্মজীৱনী পঢ়ি ভাল পাওঁ. I also love to read adventure. মই দুঃসাহসিক কাৰ্যৰ কিতাপ পঢ়িও ভাল পাওঁ. And mystery stories. আৰু ৰহস্যময়ী কাহিনীৰ কিতাপ পঢ়ি ভাল পাওঁ. I can read them over and over again. মই সেইবিলাক বাৰে বাৰে পঢ়িব পাৰোঁ. And enjoy doing so. আৰু তেনেকৈ কৰি মই ভাল পাওঁ. তেনেকুৱাকৈ বাৰে বাৰে পঢ়ি মই ভাল পাওঁ. After reading, পঢ়াৰ পিছত I also write a review of the story. মই সেই কাহিনীটোৰ এটা ৰিভিউ বা সাৰমৰ্ম প্ৰস্তুত কৰোঁ. তাৰ পিছৰ অংশটোলৈ যাওঁ হা. এতিয়া চোৱা, এয়া হৈছে বিৰলাং. ঠিক আছে? এই বিৰলাঙৰ হবি কি চাওঁ হা. বিৰলাঙে কৈছে চোৱা, মাই হবি ইজ কালেক্টিং ষ্টাম্পছ. মোৰ হবি হৈছে ডাক টিকেট সংগ্ৰহ কৰা. The collecting and study of stamps is called philately. ডাক টিকট সংগ্ৰহ কৰা আৰু ইয়াৰ বিষয়ে অধ্যয়ন কৰাকে কি বুলি কোৱা হয়? philately বুলি কোৱা হয়. I started collecting stamps when I was in class 1. মই যেতিয়া ক্লাছ 1ত আছিলোঁ তেতিয়া মই ডাক টিকেট সংগ্ৰহ কৰা কামটো ডাক টিকেট সংগ্ৰহ কৰাটো আৰম্ভ কৰিছিলোঁ. My uncle who stays in the United States. মোৰ খুৰা যি নেকি ক'ত থাকে? আমেৰিকাত থাকে, আমেৰিকা যুক্তৰাষ্ট্ৰত থাকে. Used to write letters to us. মোৰ আমেৰিকাত থকা খুৰাই আমালৈ সদায় চিঠি লিখিছিলে. I used to take out the stamps from the envelopes and stick them in an album. মই সেই ষ্টাম্পছবিলাক এনভেলপৰ পৰা খামবিলাকৰ পৰা এৰুৱাই ৰাখিছিলোঁ. and stick them in an album. আৰু এটা এলবামত সেইবিলাক ভৰাই ৰাখিছিলোঁ. My grandparents, মোৰ ককা আইতা, পেৰেণ্টছ, মা দেউতা, এণ্ড টিচাৰ্ছ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে কি কৰিছিলে? এনকাৰেজড মি, মোক উৎসাহিত কৰিছিলে. কি কৰিবৰ কাৰণে? টু পাৰ্চিউ দিছ হবি. এই মোৰ যি হবিটোক কণ্টিনিউ কৰাত বা চলাই নিয়াত মোক তেওঁলোকে কি কৰিছিলে? এনকাৰেজ কৰিছিলে, উৎসাহিত কৰিছিলে. I have a large collection of stamps. মোৰ এক বৃহৎ পৰিমাণৰ ডাক টিকেটৰ সংগ্ৰহ আছে. I have learned a great deal because of this hobby. এই হবিটোৰ কাৰণেই বহুতখিনি কথা এই সম্পৰ্কে শিকিব পাৰিছোঁ.
I not only collect stamps, মই কেৱল ডাক টিকটেই সংগ্ৰহ নকৰোঁ, but also study the stamps. ডাক টিকটৰ বিষয়ে অধ্যয়নো কৰোঁ। এতিয়া বিলাঙে কি কৈছে যে মই অকল ডাক টিকট যে সংগ্ৰহ কৰোঁ সেইটো নহয়, মই ইয়াৰ বিষয়ে অধ্যয়নো কৰোঁ। During my free time, মোৰ আজৰি সময়খিনিত I read about stamps issued by postal department of different countries. মই যেতিয়া আজৰি পাওঁ, মই সেই আজৰি সময়খিনিত কি কৰোঁ? I read about stamps. মই সেই ষ্টাম্পবিলাকৰ বিষয়ে, মই সেই ডাক টিকেটবিলাকৰ বিষয়ে অধ্যয়ন কৰোঁ। কোনবিলাক? Issued by postal departments of different countries. বিভিন্ন দেশৰ ডাক বিভাগে ইছ্যু কৰা যিবিলাক পোষ্টেল ষ্টাম্প সেইবিলাকৰ বিষয়ে মই অধ্যয়ন কৰোঁ ফ্ৰী টাইমত। Nowadays, আজিকালি with the advancement of technology, প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে কমিউনিকেশ্যন ছিষ্টেম, যোগাযোগ ব্যৱস্থা কি হৈছে? Have changed, পৰিৱৰ্তন হৈছে। People mostly communicate through email, SMS, MMS, etc. which are faster. মানুহে বেছিভাগেই ইমেইল, SMS, MMS ইত্যাদিৰ যোগেদি যোগাযোগ কৰে, যিটো নেকি কি দ্ৰুততম, হয়নে? দ্ৰুত ব্যৱস্থা। But the old postal system is still popular. কিন্তু পুৰণি যি ডাক ব্যৱস্থা আজিও জনপ্ৰিয়। এতিয়া আমি যদি আগৰ দিনৰ সেই ডাক ব্যৱস্থা আৰু বৰ্তমান আজিৰ দিনৰ আমি ইমেইল, SMS, MMSৰ কথা চিন্তা কৰোঁ, তেতিয়াহ'লে আজিৰ দিনৰ SMS, MMS, ইমেইল খুব কম কেই ছেকেণ্ডমানৰ ভিতৰতে এঠাইৰ পৰা আন ঠাইলৈ পঠিয়াব পাৰি। আগতে চিঠি এখন পাওঁতে 1 মাহ 2 মাহ কেতিয়াবা 6 মাহো লাগি গৈছিল, হয়নে? গতিকে এই যে আজিৰ দিনৰ যিটো ইমেইল ছিষ্টেম, SMS, MMS এইবিলাক হৈছে এটা ফাষ্টাৰ ছিষ্টেম। Hobbies are thus activities that are entertaining and relaxing. হবিবিলাক হৈছে এনেকুৱা কিছুমান কাম যিবোৰে নেকি কি কৰে, যিবোৰ মনোৰঞ্জনদায়ক। এণ্টাৰটেইনিং মানে হৈছে মনোৰঞ্জনদায়ক, আৰু কি বুলি কৈছে? ৰিলেক্সিং, জিৰণি বা আৰামদায়ক। আমাক কি দিয়ে? জিৰণি দিয়ে বা আৰাম দিয়ে। They are pursued during leisure time. Pursued শব্দটোৰ অৰ্থ হৈছে অনুসৰণ কৰা বা চেষ্টা চলোৱা, তেনেকুৱা বুজাইছে। সেইবিলাক কোনটো সময়ত কৰা হয়? আমাৰ আজৰি সময়ত, লেজাৰ টাইমত কৰা হয়। কি কাৰণে কৰা হয়? ফৰ প্লেজাৰ, আমাৰ আনন্দৰ কাৰণে কৰা হয়। অৰ ৰিলেক্সেশ্যন বা মানে অৱসাদ দূৰীকৰণৰ কাৰণে কৰা হয়, আমাৰ জিৰণিৰ কাৰণে কৰা হয়। দে কেন বি এডুকেটিভ টু, আৰু সেইবিলাক কি হ'ব পাৰে বুলি কৈছে? শিক্ষণীয় হ'ব পাৰে, তাৰ পৰা বহুত কথা শিকিবও পাৰি, সেই কথাটো কৈছে। হবিজ হেল্প আছ, হবিয়ে আমাক কি কৰে? হেল্প কৰে, সহায় কৰে। কি কৰিব কাৰণে? টু ইউজ আৱাৰ ফ্ৰী টাইম, আমাৰ আজৰি সময়খিনি ব্যৱহাৰ কৰিব পৰাকৈ। কি কেনেকৈ ব্যৱহাৰ কৰিব পৰাকৈ? ফ্ৰুইটফুলি, ফলদায়কভাৱে যাতে আমি আমাৰ আজৰি সময়খিনি ব্যৱহাৰ কৰিব পাৰোঁ, তেনে ক্ষেত্ৰত হবি আমাক কি কৰে? সহায় কৰে। উই কেন কিপ আৱাৰ চেল্ফ বিজি, আমি নিজকে ব্যস্ত ৰাখিব পাৰোঁ। এণ্ড এক্টিভ, আৰু নিজকে সক্ৰিয় ৰাখিব পাৰোঁ। ইফ উই টেক আপ এ হবি, যদি আমাৰ এটা হবি থাকে, হয়নে? যদি আমাৰ এটা হবি থাকে তেতিয়াহ'লে আমি নিজকে ব্যস্ত ৰাখিব পাৰোঁ আৰু নিজকে সক্ৰিয় কৰি ৰাখিব পাৰোঁ। গতিকে মোৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টিত আমাৰ এইখিনি কথাই আলোচনা কৰিবলগীয়া আছিল। পৰৱৰ্তী ভিডিঅ'ত আমি ইয়াৰ কুৱেশ্যন এনচাৰসমূহ তোমালোকৰ মাজলৈ লৈ আনিবলৈ চেষ্টা কৰিম। তোমালোক যদি চেনেলটো নতুন, তেতিয়াহ'লে তোমালোকে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, আৰু ভিডিঅ'টি চাই তোমালোকে ভাল পালে লাইক আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। গতিকে লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।